यसले खेल गर्दा खाना भन्दा पनि खुवाएर फसाइदिए म চিফিছ এইটো এটা সাগৰীয়া মাছ আহি আছে আৰু তোমাৰ এইটো কচ মাছৰ বইল আৰু এইটো মাটিমেন ফ্ৰাই। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ ভাই। আৰু গাইছ আগৰ ভিডিঅ'কেইটা চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি আপুনি আগৰ ভিডিঅ'টো চোৱা নাই প্লিজ ডেছক্ৰিপশ্যনত লিংকটো আছে, পটাপট গৈ ভিডিঅ'টো চেক কৰি লওক আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু গাইছ আজি হ'ল ছানডে মানে দেওবাৰ। এতিয়া মই আছোঁ এতিয়া মোৰ মানে ৰুমৰ শ্বৰ্টৰ ওপৰত আৰু ভিডিঅ'টো এতিয়া মই শ্বৰ্টৰ ওপৰৰ পৰাই আৰম্ভ কৰিছোঁ। ত' মানে আজি হৈছে ছানডে, কোম্পানী বন্ধ আৰু যি টি কাম কৰিবলগীয়া আছে, বহুতো কাপোৰ চাপোৰ ধুবলগীয়া আছে, কাপোৰ চাপোৰ ৰ'দত দিবলগীয়া আছে, কিবা কিবি কৰিবলগীয়া আছে আৰু চ' আজি গোটেই দিনটো কি কৰি আছোঁ কি নাই কৰা সকলোবোৰ দেখাই গৈ আছোঁ। চাই গৈ থাকক আৰু সকলোৱে মৰম দিব, ছাপৰ্ট দিব আৰু আপোনালোকৰ মৰম আৰু ছাপৰ্টৰ অবিহনে একো নাই। ত' গাইছ এতিয়া মানে গোটেই দিনটো আজি কি কৰি আছোঁ কি নাই কৰা সকলোবোৰ দেখাই গৈ আছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰগৈ, আগলৈকে চাই গৈ থাকক, সকলোৱে মৰম দিব, চাই থাকক। আৰু গাইছ এতিয়া আমাৰ ছেকেণ্ড পৰ্ব হৈ গ'ল ৰুম ধোৱা। এতিয়া আমি মানে ৰুম চুম ধুবলৈ সকলো বস্তুখিনি বাহিৰলৈ উলিয়াই আছোঁ আৰু ইহঁতে মানে গোটেইখিনি লাগি আছে, মই অকল ভিডিঅ' বনাত লাগি আছোঁ। সিহঁতে মোক কমপ্লিট কৰিছে যদি মই নাজানো। ত' চাই লওক অলৰেডি আমাৰ গোটেই বস্তুবোৰ বাহিৰলৈ ওলোৱা হৈ গ'ল। সেইবোৰ মানে তোমাৰ গেছ চেছ কিবাখিনি এনেকৈ চববোৰ বাহিৰলৈ উলিওৱা হৈ গ'ল। সেইটো ৰুমটো অলপ লেতেৰা হৈ আছে, ৰুমটো অলপ চাফ চিকুণ কৰি লৈ জাও মাৰি লৈ ইয়াত পানী চানী ছটিয়াই কিনে ৰুমটো ধুব লাগিব। আৰু আমাৰ ৰুমৰ মানে আলাদালিডাল ইয়াত থকা ল'ৰাবিলাকে কেতিয়াও ঘৰৰ নিচিনাকৈ ফেচিলিটি থাকিব নোৱাৰে। সেইটো কথা আপোনালোকে বাহিৰত থকা কিছুমানে হয়তো বুজি পায়, কাৰণ কেলৈ ঘৰৰ ৰুম এটা থাকে আৰু তাতে 3টা 4টা 5টা 6টা মান ল'ৰা থাকিবলগীয়া হয় আৰু তাতে মানে কি আলনা চালনা কোনো ব্যৱস্থা নাথাকে আৰু চব মানে এনেকৈ ৰছী ওলোমাই চলোমাই মানে কাপোৰ চেনি চব এনেকৈ ৰাখিব লাগে ন। সেইবোৰে আৰু আমাৰ জীৱন। গাইছ আমি মানে এতিয়া বগাইদা আৰু মই মানে এতিয়া আহিলোঁ আজি দেওবাৰ মাৰ্কেটত। ওচৰ মানে আজি দেওবাৰ যিখন মাৰ্কেট আছে এখন দেওবাৰ মাৰ্কেট বহে। ত' মানে আহিলোঁ আজি আমি সেইখন মাৰ্কেটত দেখাই আছোঁ মাৰ্কেটত কি পায় কি নাপায়, কিমান মানুহ হয় সকলো দেখাই আছোঁ, চাই থাকক। এতিয়া আমি গাড়ী পাৰ্কিঙত আমাৰ বাইকখন পাৰ্কিং কৰি ল'লোঁ। ইয়াতে পাৰ্কিং আছে ইয়াতে। এতিয়া পাৰ্কিং চাৰ্কিং কৰি লৈ এতিয়া অকণমান বজাৰখন চাওঁ, আপোনালোককো দেখাওঁ ধুনীয়াকৈ, চাই যাওক। কাপোৰ জেকেট আণ্ডাৰৱেৰ। আজি মানে বজাৰখন দেওবাৰ ছানডে মাৰ্কেট। চ' মানে ইয়াত এইটো অঞ্চলত যিমানবিলাক মানুহ আছে কাম কৰা চব মানুহবিলাক মানে আজি ইয়াত চব আহি যায় বজাৰ চজাৰ কৰিবৰ কাৰণে। ভালে ধুনীয়াকৈ ইয়াত আপোনাৰ 100 টকা 150 টকা স্পৰ্টিং আছে ধুনীয়া ধুনীয়া। আপোনালোকে 180 টকা, এইটো 180 টকা আৰু এইটো 150 টকা আৰু এইটো 150 টকা, এইফালে 120 টকা। ইয়াত ধুনীয়া ধুনীয়া স্পৰ্টিং আছে ধুনীয়া এইবোৰ। মানে বজাৰৰ পৰা আহিলোঁ, বজাৰত মানে বহুত ভিৰ, গোটেই আমাৰ হিন্দীৱালা মানে আমাৰ অসম বিহাৰ উৰিষ্যা আদাৰ ষ্টেট মানে যিকোনো ষ্টেটৰ পৰা আহে ইয়াত মানে যেনেকৈ আহে নহয়। আজি দেওবাৰ দিনটো ছুটি পাইছোঁ মানে সিহঁতে ইয়াত বজাৰ চজাৰ কৰিবলৈ আহে, ছানডে ভাল পায়। আৰু ময়ো অলপ ল'লোঁ, স্পৰ্টিং ল'লোঁ আৰু বগাইদাও ল'লে। অঁ কি লৈ আছোঁ ৰুমত দেখাই আছোঁ। আৰু হাতত মানে এতিয়া কেছ পইচা নাই, গুগল পে'টো কাম নকৰা হৈ আছে, বগাইদাও গুগল পে' কাম নকৰা হৈ আছে, বগাইদাও মোৰ ঘৰত। আৰু ওচৰ সেইকাৰণে আহিলোঁ ATM। এতিয়া আহিলোঁ ATMলৈ আৰু ATMত মানে এতিয়া পইচা অলপ উলিয়াই লওক, পইচা উলিয়াই আৰু মাছ ল'ব আছে, চব্জি ল'ব আছে, কি কৰি আছোঁ দেখাই আছোঁ। চ' গাইছ মানে আহিলোঁ এতিয়া মাছ ল'বলৈ আৰু মাছটো লোৱা হৈ গ'ল। আৰু যোনদিনা সেইদিনা গৈছিলোঁ যোনখন মাৰ্কেটত মাছ ল'বৰ কাৰণে গৈছিলোঁ সেইখন মাৰ্কেটতকৈ আজি যিখন মাৰ্কেটত আহিছোঁ সেইখন মাৰ্কেট বহুত ডাঙৰ মাৰ্কেট হয়। মই দেখাই আছোঁ মাছৰ দামটো কিমান আৰু কি মাছ আছে কি নাই মই দেখাই আছোঁ। আৰু এইটো আছে মিছা মাছ আৰু এইটো ককিলা মাছৰ নিচিনা, এইটো সাগৰীয় মাছ আৰু এইটোতো সাগৰীয় মাছে, এইটোও সাগৰীয় মাছ। এইবোৰ ৰৌ মাছ আছে, ৰূপচন্দা মাছ আছে আৰু এইটো জেলেপি আছে। এইটো হৈছে ৰৌ মাছ আৰু এইটো জেলেপি আৰু আপোনাৰ এইটো এটা মাছ আছে আনা ইদে এনে পেৰে পাৰা। এইটো এটা সাগৰীয় মাছ চি ফিছ, এইটো এটা সাগৰীয় মাছ। চ' এই হাও মাছ কিলো কিতনা হা 400 এইটো 400 টকা কেজি। আৰু এইটোতো ৰৌ মাছ আছে, এইকেইটা আমাৰ তাত যিকেইটা মাছ পাই যায়। আৰু এইটো হৈছে ঘাচ কাপ মানে বিকেট, ডাঙৰ হ'লে এইটো ঘাচ কাপ হৈ যায় এনেকুৱা। এইটো হৈছে মৰা মাছ, আমাৰ যেনেকৈ মোৱা মাছ, এইটো মোৱা মাছ মোৰ হিচাপত মোৱা মাছ নিচিনা লাগিছে। কি মাছ মই নামটো সোধা নাই এতিয়ালৈকে, তেনেকুৱা নিচিনা লাগিছে। আৰু এইটো কমল কাপ মানে গল্ডেন কাপ, কিমান ডাঙৰ এইটো, পূৰা মাছটো কণী আছে। এতিয়া আহিলোঁ মানে চব্জি বজাৰ, চব্জি ল'ব আছে আৰু চব্জি লৈ লওঁ কিবা কিবি। চব্জি বজাৰ সোমাই গ'লোঁ
जरूर है क्या বেয়া गिर क्या মানে আপোনালোকে ইয়াৰ ভিতৰত যিকোনো লয় সেইটো বাংগা মানে কাটৰিকা মানে বেঙেনা যিকোনো এভাগ লওক 20 টকা বেঙেনা ভেন্দি 20 টকা জলকীয়া 20 আদা 20 কেপচিকাম এইবোৰ চব 20 টকা ভাগ লাগি আছে ফাইনেলি নতুন চোলাটো লগাই দিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু দুটা আছে পিন্ধিবলৈ এতিয়া মানে এইটো প্ৰথমতে লগাই দিছোঁ যিহেতু মই হাফ চোলা পিন্ধি ভাল পাওঁ আৰু স্পৰ্টিং পিন্ধি বেছি ভাল পাওঁ আৰু স্পৰ্টিংটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোৰ ভাল লাগিছে বাৰু আপোনালোকে জনাব এতিয়া গৈ আছোঁ বজাৰত বজাৰ কৰি শেষ হোৱাই নাই আৰু এতিয়া গৈছোঁ ৰেচনৰ দোকানত এইফালে মেইন কাৰিকৰ ছেকেণ্ড কাৰিকৰ এইফালে থাৰ্ড কাৰিকৰ দুজন হেল্পাৰ আৰু এইটো হৈছে মাছৰ বইল অঁ এইটো তোমাৰ কি মজা ধুনীয়া গোন্ধ আহি আছে আৰু তোমাৰ এইটো কচ মাছৰ বইল আৰু এইটো মাটিমেন ফ্ৰাই আৰু হৈছে এইটো চাটনা মাছৰ মাথা পেটু সেইটো মানে তোমাৰ কিবা কিনি হেৰিৰ লগত ভজা হৈছে চ' গাইজ ৱেলকাম গাইজ আজি হ'ল নেক্সট ডে মানে কালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'লে কালি মানে ভাত চাত খাই দিলোঁ খাই দিয়াৰ পিছত আৰু শুই দিয়াৰ পিছত ৰাতি ডাইৰেক্ট 10টা বজাত সাৰ পাইছোঁ 10টা বজাত সাৰ পোৱাৰ পিছত কিবা কিনি এনেকৈ কাম বন কৰিবলগীয়া আছিল আৰু ভিডিঅ' এডিট কৰিম বুলি ভাবিছিলোঁ চ' কাৰেণ্টটো নাছিলে সেইকাৰণে ভিডিঅ' এডিট কৰিব নোৱাৰিলোঁ মোবাইলটো চাৰ্জ নাছিলে আৰু মন নগ'লে এডিট কৰিবলৈ চ' মানে ৰাতি 11টা বজাৰ পৰা এডিট কৰিলোঁ অলপ ভিডিঅ'টো আৰু এডিট কৰাৰ পিছত আৰু ভিডিঅ'টো এণ্ড কৰা নহ'লে আছোঁ মানে ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ এতিয়া মই আহিলোঁ অলপ বেলেগ জেগাত কোম্পানী কামত যিহেতু মই অলপ বেলেগ জেগাত আহিবলগীয়া হ'ল সেইকাৰণে বেলেগ জেগাত আহি গ'লোঁ চ' ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিৰ পৰাই মই শেষ কৰি দিওঁ আৰু আকৌ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জ্বলাব আৰু সকলোৱে মৰম দিব ছাপোৰ্ট কৰিব প্লিজ যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে অলপ শ্বেয়াৰ কৰি দিয়ক পৰাগ বাই ফেমিলি অকণমান ডাঙৰ হৈ গৈ আছে আৰু ভিডিঅ'টো বিশেষ দীঘল নকৰি আজিলৈ ভিডিঅ'টো ইমানতে বাই বাই টাটা আৰু অসম প্ৰথম অসম সদায় জয় অসম